ৰাস্তাৰ অৱস্থা কি হৈ আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ আৱাৰ চেনেল। আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো বিশেষ বুলি এই কাৰণেই কৈছোঁ, কাৰণ আমাৰ ইয়াত ভৱেন্দ্ৰনাথ ভৰালী ছাৰ আমাৰ ব্লকলৈ আহিছিল। আৰু ব্লকলৈ অহা গম পাই আমাৰ চিলপথাৰৰ ৰাইজে তেওঁক যি আমাৰ ফ'ৰলাইনৰ কাষৰ যি দাঁতিকাষৰীয়া অঞ্চল আছে, সেই অঞ্চলৰ ৰাস্তা খুবেই বেয়া। আৰু সেই ৰাস্তাত তেওঁ কেনেকৈ পদযাত্ৰা কৰিল তাৰে ভিডিঅ' আগবঢ়ালোঁ। আৰু থাম্বনেইল চাইটো গমেই পাইছে, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যাবলৈ ৰাস্তাটো জেগা নাই, দেখিছেন? ইমান বেয়া ৰাস্তা, যাবলৈ জেগা নাই কোনোফালে। কেন নেবে
লাগিছে আজি হেৰি তই ভিডিঅ' দিবি আমাৰ সাদিকা দেই ভিডিঅ' কাপা লৈ ঐ সাদিকা পাগ লাই গ'ল ঠিক আছে ঠিক আছে ঠিক আছে মঞ্জিত কালি যাবি না কলেজ কালি স্কুলে যাও ভাল হৈ যায় ফুল এচি আছে আমাৰ ফেনটো জ্বলাই দিও গৰম লাগে নালাগে গৰম মই ব্লক নাই আজি কৈছে নে আজি কৈছে আগত কোৱা নাই আগত মোৰ ঘৰত তিনজন মানুহ কৈছে মই কৈছো আগতে কাগজ দিয়া হৈছে 14 বাৰ মান আপুনি মিছা কথা কৈছে অকমান ৰবা এনএসপিলৈ মানুহ যোৱা লগে বনালো এইটো হৈছে ৰাস্তাটো চেংচন হৈছে হয় মই বাৰিষাৰ পিছতে ইয়াত আধাবিলাক হ'ব 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 মই নিজৰ চালো মেম্বাৰ হিচাপে একো কোৱা নাই যিনো কোৱা নাই ইমিডিয়েট আমাৰ ৰাস্তা লাগে এটা ভাইরাল বাজি তো ভাই পিছাই দিবে না ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই